So hello guys, মোৰ নাম DipJyoti আপোনালোকে চাই আছে DipJyotiTechnical। তো বন্ধুসকল কেইদিনমানৰ আগত চৰকাৰে ঘোষণা কৰিছিল যে সকলো কৃষকে তেওঁলোকে পইচা দিব। আজি মই ইয়াৰ বিষয়ে কথা পাতিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চাওক, যোনটো কাম অসম চৰকাৰে কৰিছে তো বহুত ভাল কাম কৰিছে, কাৰণ সকলো কৃষকৰ হাতত সকলো টাইমতে পইচা হাতত নাথাকেগৈ। তো একচুৱেলি যোনটো কাম কৰিছে বহুত ভাল কাম কৰিছে। ৬,০০০ টকাকৈ যোনটো দিছে সন্মানটো তেওঁলোকে বহুত ভাল কাম কৰিছে। ২,০০০কৈ তিনিবাৰ স্ক্ৰীণত দিব। তো একচুৱেলি মোৰ বহুত ভাল লাগিছে। চাওক, ইউটিউবত বহুত ভিডিঅ' ভাইৰেল হৈ আছে যে যেতিয়া ভাইৰেল হৈছিল মই তেতিয়া ৱেবছাইটবিলাকত যাই চালোঁ। তো কথাটো সঁচা হয়। তো আমাৰ দেউতাহঁতে এপ্লাই কৰিছিলে। তো যোনবিলাক ভিডিঅ' মই চালোঁ সেই ভিডিঅ'বিলাকত তো এটা ৱেবছাইট তেওঁলোকে শ্বেয়াৰ কৰিছে। একচুৱেলি সেই ৱেবছাইটটোৰ বিষয়ে মই জানিবৰ কাৰণে চেষ্টা কৰিলোঁ। তো জানি পেলাই আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তো ৱেবছাইটটো কি হ'ল বলক আগৰখিনি চালোঁ। বন্ধুসকল, এইটোৱে ৱেবছাইট আছিল যোনটো ৱেবছাইটে অসমক বুটবক বনাই আছে। আছাম এগ্ৰিকালচাৰ.in ৱেবছাইটটো। যেতিয়া মই ৱেবছাইটটো অ'পেন কৰোঁ সেই ৱেবছাইটটো এনেকুৱা ধৰণৰ আছিলে। তো চালোঁ, তো ভাবিলোঁ এই ৱেবছাইটটোৰ বিষয়ে আপোনালোকক জনোৱা যাওক, কাৰণ এই ৱেবছাইটটো চিকিয়ৰ নহয়গৈ। কাৰণ কোনো এটা ৱেবছাইটটো যদি আপুনি চাই HTTPS আছে, কাৰণ এইটো ৱেবছাইট চিকিয়ৰ নহয়গৈ। চাওক, চাবলৈ গ'লে কোনো এটা গভৰ্ণমেণ্ট ৱেবছাইটত গ'লেকে আপোনালোকে দেখা পাব যে HTTPS থাকিব, HTTPS নাথাকে, সেইটোতে ডিফাইন থাকে। বাই চান্স এইটো ৱেবছাইটটো ফেক হয়, কাৰণ আপোনালোকে কোনো ধৰণৰ বেংক ডিটেইলছ, আধাৰ কাৰ্ড নম্বৰ ইয়াত ছাবমিট নকৰিব। যদি কৰে বিপদত পৰিব পাৰে এসময়ত। সেইবাবে কৈছোঁ, আপোনালোকে যদি এই ভিডিঅ'সমূহ চাই আছে আপোনালোকে এতিয়াই ফেচবুক নহ'লে ইউটিউবৰ পৰা ৰিপৰ্ট কৰি দিয়ক, নহ'লে বিপদত পৰিব পাৰে। তো আই হোপ আপোনালোকে জানিব পাৰিলে চাগে HTTPS কি হয় আৰু কেনেকৈ ঠগি আছে অসমত এই ৱেবছাইটটো অনাই। বন্ধুসকল, কোনটো ৱেবছাইট মিছা আৰু কোনটো ৱেবছাইট সঁচা হয়, তো এই বিষয়ে যদি জানিবৰ কাৰণে বিচাৰিছে ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰক, মই নতুনকৈ ভিডিঅ' এটা বনাই দিম। বন্ধুসকল, ভিডিঅ'টো আপোনাক কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি পেলাই। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকিল তলত কমেণ্ট বক্সত সুধি দিব। যদি আপুনি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বেলটো প্ৰেছ কৰি দিব নাপাহৰিব, কাৰণ মই যেতিয়াই ভিডিঅ' আপলোড দিওঁ তেতিয়া আপোনালোকৰ ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ সকলোতকৈ আগত পাই থাকিব। বাই বাই।